আমাৰ ডিব্ৰুগড় ডিজিটেল প্ৰেছ সংস্থাৰ উদ্যোগত আৰু মিৰ্জাবাগ গল্ডেন ষ্টাৰ ক্লাবৰ সহযোগত আজি যোনটো চকু চিকিৎসা শিবিৰ আয়োজন কৰা হৈছিলে আৰু তাতে আমাৰ চিকিৎসকসকলক মাতি ইয়াতে সেৱা যাচিবলৈ আমাক সুবিধাখন দিয়াৰ কাৰণে আপোনাক প্ৰত্যেকজন কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত আগতো মই আহিছোঁ আৰু ইয়াত সকলো ৰাইজ আহিছে। আমি যিখিনি পাৰোঁ দৰৱ আৰু চশমা বিনামূলীয়াকৈ যিখিনি দিব পাৰিছোঁ দিবলৈ চেষ্টা কৰিছোঁ আৰু খুব ধুনীয়া পৰিৱেশ আৰু ৰাইজ খুব সজাগ। আজি ভাল লাগিছে, আমি ভবাৰ দৰে আমি যেনেকৈ ভাবি আহিছিলোঁ, কাৰণ ইয়াত মই আগত আহিছোঁ এনেদৰেই ইয়াত ৰাইজৰ সহায় সুযোগ পাইছোঁ। খুব ধুনীয়াকৈ আপোনালোকে পৰিৱেশ এটা ইয়াতে আমাৰ কাৰণে তৈয়াৰ কৰি দিছে। আশা কৰোঁ আমি যদি এনেকৈ ডিব্ৰুগড় জিলাত সুবিধাখন আপোনালোকেও এনেকৈ আমাক দি আছে বিভিন্ন ঠাইত কৰিবলৈ, এনেকৈ কৰি থাকিলে আমি ডিব্ৰুগড় জিলাখন কাৰণ অন্ধতামুক্ত কৰিবলৈ আমি চেষ্টা কৰিব পাৰোঁ। কাৰণ যিজন ব্যক্তিয়ে 40 বছৰ পাৰ হয় সাধাৰণতে ওচৰৰ বস্তুবিলাক দেখা নাপায়, কিতাপ পঢ়িবলৈ দিগদাৰ হয়, যিসকল মহিলা থাকে তাত ল'বলৈ দিগদাৰ হয়, চাউল বাচিবলৈ দিগদাৰ হয়, সাধাৰণতে ওচৰৰ দৃষ্টিশক্তিটো আমাৰ হেৰুৱায়। তেনেসকলৰ কাৰণে আজি চশমাৰ সুবিধা আমাৰ ফালৰ পৰা দিয়া হৈছে। গতিকে এনেদৰে আমি সুবিধাখিনি দিবলৈ পাই নথৈ আনন্দিত আৰু ভৱিষ্যতেও আমি আহি থাকিম। সেইটো আমাৰ স্বাস্থ্যই পৰম ধন। নিজৰ স্বাস্থ্যটোৰ প্ৰতি আমি সকলো সজাগ হ'ব লাগে, নিজক ভাল পাব লাগে। আপোনালোকে নিজেই এই ক্ষেত্ৰত নিজেই আগবাঢ়ি আহিছে আৰু এনেকৈ আপোনালোকেও ঈশ্বৰে ভালকৈ ৰাখক। আপোনালোকেও আৰু ভৱিষ্যতলৈ এনেকৈ শিবিৰবিলাক আয়োজন কৰি ৰাখক। আমিও আমাৰ চিকিৎসক হিচাপে যিখিনি কথা আমি ৰাইজৰ মাজত বাৰ্তাখিনি দিব বিচাৰোঁ সেইখিনি দিবলৈ এই মঞ্চখন আমাৰ কাৰণে সুবিধা হয়। আচলতে চিকিৎসক